নমস্কাৰ বন্ধুসকল অসম পুলিচত বাৰে বাৰে আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল যদি ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আহক আজি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়োঁ আজি প্ৰথম কুৱেশ্যন বৰ্তমান গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন উত্তৰ অজয় লাম্বা নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চতম ন্যায়ালয় কিমানখন ৰাজ্য উচ্চ ন্যায়ালয় অৰ্থাৎ কিমানখন ৰাজ্য আছে বুলি কৈছে 4খন ৰাজ্য উত্তৰ 4খন ৰাজ্য নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চতম ন্যায়ালয় ফাৰ্ষ্ট প্ৰতিষ্ঠা কৰা হৈছিল অৰ্থাৎ প্ৰথম প্ৰতিষ্ঠা কিমান চনত কৰা হৈছিল 5 এপ্ৰিল 1950 চনত নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চতম ন্যায়ালয় কিমানজন বিচাৰপতি আছে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ কিমানজন বিচাৰপতি আছে বুলি ক'লে আমি কিমান বুলি ক'ব পাৰিম এনসাৰ 24 জন শুদ্ধ উত্তৰ 24 জন নেক্সট কুৱেশ্যন অল আসাম টোটাল ডিস্ট্ৰিক্ট কোৰ্ট অৰ্থাৎ অসমত কিমানখন ডিস্ট্ৰিক্ট কোৰ্ট আছে বুলি কৈছে উত্তৰ 21খন ডিস্ট্ৰিক্ট কোৰ্ট আছে নেক্সট কুৱেশ্যন ইণ্ডিয়াত কিমানখন উচ্চতম ন্যায়ালয় আছে বন্ধুসকল সমগ্ৰ ভাৰতত কিমানখন উচ্চতম ন্যায়ালয় আছে বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব 24খন আমাৰ ভাৰতত 24খন উচ্চতম ন্যায়ালয় আছে নেক্সট কুৱেশ্যন উচ্চতম ন্যায়ালয়ৰ অৱসৰ বয়স কিমান উচ্চতম ন্যায়ালয়ৰ অৱসৰ বয়স কিমান বুলি ক'লে আমি ক'ব পাৰিম যে এনসাৰ 62 ইয়াৰ্ছ অৰ্থাৎ 62 বছৰ বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব ধন্যবাদ